এই বতাহ কেৰেলাৰ পৰা গাঁৱৰ ভিতৰৰ বৰ্তমান পৰিৱেশ এই গাঁৱৰ মাজে মাজে যাই আছোঁ ইহঁতৰ এনেকুৱা ঘৰ চাৰিওফালে কিন্তু নাৰিকলৰ গাছ থাকবই সিহঁতৰ এই চবৰে নাৰিকলৰ গাছ আছে আৰু এডাল এই ৰাঙা ৰাঙা গাছ এডাল কিবা বাদাম বোলে জংলী বাদাম মই এতিয়া সেয়েহে গম পাইছোঁ কিন্তু আগতে গম পোৱা নাছিলোঁ কিমান খাব পাৰি না নৰি নাজানো বাৰু এইটো ঘৰ কেৰেলাৰ অৰিজিনেল মানুহৰ মই যাই আছোঁ বৰ্তমান এই ৰাস্তাটোৰ দি ইমান ওচৰতে নাৰিকল লাগি আছে কিন্তু বৰ্তমান পাৰবা যাব নৰি কেতিয়াবা পাৰবা পাৰি না নৰি নাজানো আমাৰ গাঁৱত হ'লেতো বৰ্তমান মই খালোঁহিয়ে এই গাঁৱৰ মাজে মাজে যাই আছোঁ এইবিলাক ঘৰ গাঁৱৰ ইয়াৰে মানুহবিলাক চব ধনীয়ে কিজানি মোৰ তাহেন হেন লাগছি একো সুধবাতো নোৱাৰা নহয় কাকো চব ধনী ধনী মানুহ আমাৰ তাতেহে অলপমান দুইখা ঘৰ আছিল ভাঙা চিঙা ঘৰ ইয়াতে হ'লে নাই কিন্তু তাতে এটা কথা জংঘল বহুত আছে জংঘল এইফালে কাঠল লাগি আছে কাঠল ইফালে নাৰিকলৰ গাছ কমন এইটো কক' পাউডাৰৰ গাছ না এইটো ঘৰত মানুহ নাথাকে তালা লগাই থৈ দিছে কায়ো নাই বৰ্তমান যাই আছোঁ ৰ চবৰে ঘৰৰে আগে আগে কিবা নাৰিকলৰ গাছ আছে আমাৰ ঘৰবিলাকৰ আগতে জংঘল নাথাকে আৰু জংঘল বেছিকৈ থাকে কিয় বা থাকে নাজানো অলপমান ডিফাৰেঞ্চ আছে কেৰেলা আমাতকৈ এই ৰাস্তা আমাৰো এনে বানাওঁ আহাৰো এনে বনাইছে ঘৰটো কিন্তু চাইল টিংপাত চব হাত টিংপাত বেলেগ আমাৰ দৰে টিংপাত নহয় কিন্তু ৰাতি বিৰাট ভয় লাগে মানে ৰাস্তা দি আন্ধাৰ হ'ব না কাঠল লাগি আছে বহুত কাঠল এতিয়া কাঠল কায়ো নকয় সেইকাৰণে কেনেকৈ লাগি থাকে এইফালে ৰবৰৰ বাগানৰ গাছবিলাক ৰবৰ বাগান কেৰেলাত ৰবৰ প্ৰডাকশ্যন বহুত হয়